हेलो फ्रेंड्स মই যেহেতু কাপোৰ চিলাওঁৱে মই দুটা কুশন কভাৰ অৰ্ডাৰ পাইছিলোঁ এই অৰ্ডাৰটো কৰিবৰ কাৰণে মোক কৈছিলে তোমাৰ মানে যেনেকুৱা মন যায় সেনেকুৱাকৈ ডিজাইন দিবলৈ কৈছিলে মই তাৰমানে মই মোৰ মতে ডিজাইন দিছোঁ চাওকচোন ডিজাইনটো ইয়াত এটা মই পটি মাৰি দিছোঁ আৰু ইয়াত গামোচাৰ অকণমান টুকুৰা এটা লগাই দিছোঁ এই ডিজাইনটো কৰোঁতে অকণমান বেলেগকৈ কৰিছোঁ মই আচলতে কি হ'ল যেতিয়া মই চিলাই আছিলোঁ তেতিয়া মানে ভিডিঅ'টো কৰা নহ'ল তথাপিও মই পিছত বাৰু কেতিয়াবা মই দেখুৱাম বাৰু এইটো ডিজাইন মই কেনেকৈ বনালোঁ ভিতৰখিনি এতিয়া মই এইটো কুশন কভাৰ 16x16 থাকে এইটো আৰু ইয়াতে কাপোৰ ভৰাব ওৱাৰটো ভৰাবৰ কাৰণে এয়া থাকে এইটো ভৰাওঁতে মই অকণমান দিগদাৰ পোৱা যেন লাগিল মাজত ভৰালোঁ কাৰণে ইয়াৰ পিছত মই সেইকাৰণে এইটো অকণমান ছাইডত দিলোঁ এইটো ছাইডত দিছোঁ ছাইডত দিয়াৰ পিছত আপোনাৰ সোমাবলৈ ভাল হয় আৰু মই ছাইডত দিছোঁ এতিয়া মই আপোনাক কুশন কভাৰটো মই পূৰা কভাৰত মই আপোনালোকক ভৰাই দেখাম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক এয়া এতিয়া মই কুশনটো কভাৰটো কুশনত ভৰাই আছোঁ এনেদৰে ভৰালে হয় হিচাপ কিন্তু প্ৰায় একেই থাকে চবৰে আপুনি যিকোনো কুশনতে আপুনি ৰেডিমেড কুশন আনিলেও আপোনালোকে ইমান মোৰ হিচাপটোতে আপোনালোকে ল'ব পাৰিব এনেকৈ ধুনীয়াকৈ ভৰাই ল'ব ভাল লাগিছেনে কেনেকুৱা লাগিছে জনাবচোন আজি মই এফালে ক্লাছো কৰি আছোঁ মে' মাহৰ পৰা যিহেতু মই শিকাওঁ আহিছে মোৰ ছাত্ৰী এওঁলোকক মই শিকাই আছোঁ এইকেইটা দিন মোৰ খুবেই ভাল লাগে সকলোৱে মোক কৈছে যে মই মেখেলা চাদৰ যি নহওক এইবিলাক মই চিলাই মানে দেখুৱাব লাগে বুলি কৈছে মই মাজে সময়ে আপোনালোকক ইয়াৰ জৰিয়তে মই শিকামো দেখামো বাৰু এতিয়া মই ইহঁতক সৰু সৰু কাপোৰেদিয়ে শেষ কৰিছোঁ মই পিছত ডাঙৰ ডাঙৰ চিলাইও আপোনালোকক মই দেখাম আজি ভিডিঅ'টো ইমানেই চাই কেনেকুৱা পালে আপোনালোকে মোক জনাবচোন